বাইদেউ গৈছে নমস্কাৰ বহুদিন মূৰত মোৰ লং ভিডিঅ'টোলৈ সকলোকে স্বাগতম ৰাতিপুৱাই সোনকালে উঠি এই বৃহৎ চোতালখন সাৰি কাপোৰখিনি ধোৱা হৈছিলহে মাত্ৰ আহিলে ন বৰষুণ যাক বতৰটো ডাৱৰীয়া কৰি একেবাৰে নেৰানেপেৰা বৰষুণ পিছে কাপোৰখিনি ধুলো হয় বৰষুণৰ বাবে মেলি দিয়া নহ'ল পিছে ৰৈ থাকিলেতো নহ'ব নহয় বোলো ঘৰৰে কাম এটাৰ পিছত এটা কৰা উচিত সেই বুলি একেবাৰে এফালৰ পৰা আৰম্ভ কৰি গ'লোঁ খৰধৰকৈ ঘৰটো ঝাৰু দি ল'লোঁ গুণ শুই থকা সময়তেই আজি আকৌ এফালে যাব লগাও আছে সেইটো বাৰু পাছলৈ কৈ আছোঁ ক'লৈনো গ'লোঁ মই বতৰটো এনেকুৱা হৈ থকাই লাইনটো বাৰে বাৰে অহা যোৱা কৰি আছে আৰু এইপিনে মোৰ কেক এটাও বনাব আছে লাইনটোনো কেতিয়া আহিব সেই ভাবিও আছোঁ আৰু এফালে মুচিও আছোঁ মাজে মাজে তাইকো এবাৰ দুবাৰ চাব গৈ আছোঁ তাইৰ লগত অৱশ্যে দেউতাক আছে হয় তথাপিও মনত অনবৰতে ভাৱ হয় যে তাই উঠিলে অনবৰতে এইটোৱে ভাৱ আহি থাকে যে তাই উঠিলে আজি মই ব্লেক ফৰেষ্ট কেক বনাম কাৰ বাবে বনালোঁ ক'ত লৈ গ'লোঁ সেইবোৰ লাহে লাহে গম পাব কেকৰ এটা শ্বৰ্ট ভিডিঅ' যোৱাকালিতে আপলোড কৰা গৈছে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় গম পাইছে ইয়াতে নেটৱৰ্কৰ অলপ প্ৰব্লেম হোৱাৰ বাবে মোৰ লং ভিডিঅ'টো আপলোড কৰাত অলপমান পলম হ'ল কামৰ মাজে মাজে তাই মাজে মাজে কান্দিলে আকৌ তাইক খুৱাই থৈ আহিব লগা হয় এই যে ঘৰ মোচাটো লাহে লাহে মোৰ অভ্যাসত পৰিণত হ'ব লৈছে সদায় ঘৰটো মোচা নগ'লে মনটোচোন ভালেই নালাগে বিয়াৰ আগত মাৰ ঘৰত থাকোঁতে মোৰ ঘৰ মোচা আৰু কাপোৰ ধোৱা এই দুটা কাম একেবাৰে বেয়া পাইছিলোঁ বাকী মই কাম কৰিব পাৰিম কিন্তু এই দুটা খুবেই বেয়া পাওঁ এইটো সত্য কথা যে বিয়াৰ পিছত বহুত কিবা কিবি সলনি হৈ যায় ছোৱালী বুলিয়েই নহয় ল'ৰাবোৰৰো আৰু ভিডিঅ'টোৰ আৰম্ভণিতে যে দেখিলে এদাম কাপোৰ সেইবোৰ মোৰ প্ৰায়ে হয় কাৰণ মই গুণক পেম্পাৰ্ছ পিন্ধোৱা নাযায় কিছুমানে কয় হেনো অনবৰতে পেম্পাৰ্ছ পিন্ধাই থাকিলে কঁকালখন সৰু হৈ যায় সেইবাবে অলপ কষ্টই হয় কিন্তু তাইক মই কাপোৰে দিওঁ পেম্পাৰ্ছ পিন্ধোৱা নাযায় এনেকুৱা নহয় যে একেবাৰেই নিপিন্ধাওঁ কিন্তু ক'ৰবাত গ'লে পিন্ধোৱা যায় এয়া দেখিছেনে তাই আকৌ কান্দিব লোৱাত মই তাইক অকণমান ল'লোঁ বৌহঁতৰ মাইনাও অহা বাবে মই গুণক তাইৰ লগতে থৈ চাকি গছি দি লওঁ বুলি ভাবিলোঁ এইপিনে বৰষুণ জাকো অলপ কমিব ধৰিছে আৰু লাইনটো আহিলে বেকগ্ৰাউণ্ডত শুনিছেনে সিহঁতৰ শব্দ সিহঁতিও খেলি আছে বৰষুণ জাক যদিও আগতকৈ কমিছে কিন্তু এতিয়াও কিনকিনাই আছে তাকে আজি যোৱা হয় নে নাই তাকেও ভাবোঁ এবাৰ দুবাৰ যা হওক পিছৰটো পিছত বাৰু এতিয়া চাকি গছি দি ল'ল আৰু এইপিনে মই লাইন থাকোঁতে কেকৰ কামটো সোনকালে কৰিব লাগিব বতৰটোৰ বাবে যে গোটেইবোৰ কাপোৰ ঘৰতে মেলি দিব লগা হ'ল এইপিনে ঠাই নাই আৰু কিন্তু য'তে যেনেকৈ পাওঁ তেনেকৈ দিছোঁ আৰু মেলি গুণক প্ৰথমে দেউতাকে ভিটামিন খুৱাই তাইক গা পা ধুৱাই মই কেকটো বনালোঁ আপোনালোকে কমেণ্টত জনাবচোন কেকটো কেনেকুৱা হৈছে আৰু আমি আহি পালোঁ বাইদেউহঁতৰ ঘৰত বাইদেউ অৰ্থাৎ মোৰ হাজবেণ্ডৰ বায়েক হয় মোৰ কেক বনোৱাত অলপ দেৰি হোৱাৰ বাবে
আহি পাওঁতে অকণমান দেৰি হ'ল। আহিয়ে চাহ পানী খাই অকণমান জিৰাই ভাত খাবৰে হ'ল। আজি আমি সকলোৱে বাইদেউহঁতৰ ঘৰত কিয় আহিলোঁ আপোনালোকে ভাবিছে চাগে। আজি অৱশ্যে ডাঙৰ ভাগিনৰ আজি জন্মদিন উপলক্ষে আমাক সকলোকে মাতিছিল। গুণে অকণমান অশান্তি পাই আছিল। যথেষ্ট মানুহ হোৱা বাবে তাই টোপনি মাৰিব পৰা নাছিল। এয়া ইয়াতে গোটেইকেইজনী খুৰীমায়ে পূৰা কথাত ব্যস্ত। মোৰ লগত গুণ থকা বাবে বহু বেছি পলম নকৰি আমি যাব ওলালোঁ। ঘৰ আহি পোৱালৈ প্ৰায় আন্ধাৰ হৈছিলে। ভিডিঅ'টোৰ শেষত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ।